বজাৰত জুই লাগিছে, বজাৰত জুই লাগিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত শুই আছে, বজাৰত জুই লাগিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰত শুই আছে। সাধাৰণ জনতাই যদি প্ৰশ্ন কৰে অসমৰ ব্যৰ্থ অপদাৰ্থ যোগান মন্ত্ৰীয়ে কয় এইসমূহ বস্তুৰ দায়িত্ব যোগান বিভাগত নহয়। আমাৰ প্ৰশ্ন যেতিয়া নিৰ্বাচন হেল্ল' গাইজ, মানে মই আজি সাংবাদিক হ'বলৈ মানে বাধ্য হ'লোঁ। আৰু কিহৰ কাৰণে বাধ্য হ'লোঁ তো আপোনালোকে ভিডিঅ' ক্লিপ অলপ চাইছে প্ৰথমতে। তো মানে কেইদিনমান ধৰি মানে মূল্যবৃদ্ধি লৈ ছ'চিয়েল মিডিয়াত মানে তোলপাৰৰ সৃষ্টি হৈ গৈছে। তো তাকে লৈ আজি বৰপেটাত আহি কেনে মানে ধৰ্ণা দিলে। তো ক'ত ধৰ্ণা দিলে তো আপোনালোকক গোটেই দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটাই আহ্বান যে আপোনালোকে যিমান পাৰে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব, আৰু মানে সকলো ৰাইজে মানে ভিডিঅ'টো চাবলৈ সুযোগ পায়। আৰু আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তো তাৰ ওচৰত যাই ভিডিঅ'টো পঠাব লাগে। মানে সি দেখি মানে বুজিব পাৰে যেন আমাৰ যি সাধাৰণ ৰাইজ আছে তো সিহঁতৰ মূল্যবৃদ্ধিৰ কাৰণে মানে চলাটো অসুবিধা হৈ পৰিছে। মানে এই ভিডিঅ'টো চাই জানে সি বুজিব পাৰে যে সঁচায়ে মানে আমাৰ সাধাৰণ ৰাইজৰ মানে মূল্যবৃদ্ধিৰ কাৰণে চলাটো অসুবিধা হৈ আছে। তো তাৰে কাৰণে মানে অলপ ইয়াৰ মূল্যবৃদ্ধি অলপ হাৰটো কমাই দিব লাগে। তো এইখিনিয়ে, আৰু মূল্যবৃদ্ধিটো কমাই দিব লাগে, এইটোৱে আমাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ওচৰত এইটো মোৰ আহ্বান থাকিল। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চালে আপোনালোকে বুজি পাব, আৰু কাক কেনেকৈ ক'লে ভাষণত তো আপোনালোকে সকলো দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে গোটেই ভিডিঅ'খন চাওক, আৰু মই প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। সমগ্ৰ অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে মূল্যবৃদ্ধিৰ প্ৰতিবাদ আমি কৰি আছোঁ। আজি বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ এই প্ৰতিবাদ কাৰ্যসূচী আমি জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখত কৰিছোঁ। আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আমাৰ এটাই দাবী, বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগত নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজত গৈ কৈছিল আমাক ভোট দিয়ক, আমাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ক, আমি মূল্যবৃদ্ধি ৰোধ কৰিম। বিজেপিয়ে নিৰ্বাচনৰ আগত কৈছিল আমাক ভোট দিয়ক, আমাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ক, কংগ্ৰেছৰ দিনত বয় বস্তুৰ যিমান দাম তাতকৈ আমাৰ চৰকাৰ হ'লে দাম কমিব। 14 চনৰ পৰা নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ আছে, অসমত 16 চনৰ পৰা বিজেপিৰ চৰকাৰ হৈ আছে। আজি বিজেপিলৈ আমাৰ প্ৰশ্ন, নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ প্ৰশ্ন, ৰাজ্যিক বিজেপিৰ সভাপতি চিণ্ডিকেট সভাপতি বুলি আজিকালি কয় ভৱেশ কলিতা ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন, অমিত শ্বাহলৈ আমাৰ প্ৰশ্ন যে কংগ্ৰেছৰ দিনতকৈ আপোনালোকে কোনবিধ বয় বস্তুৰ মূল্য কিমানকৈ কমালে তাক আপোনালোকে ৰাজহুৱা কৰে। কংগ্ৰেছৰ দিনত যিমান মূল্য আছিল সেই মূল্যৰ বিৰুদ্ধে পিঁয়াজৰ মালা লৈ চিলিণ্ডাৰ মূলত লৈ তেওঁলোকে প্ৰতিবাদ কৰিছিল। আজি সেই প্ৰতিবাদকাৰীসকল আজি দিল্লীৰ কেবিনেটত আছে, সেই প্ৰতিবাদকাৰীসকল দিছপুৰৰ কেবিনেটত আছে, কিন্তু তেওঁলোকে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি ৰাইজৰ ভোট আদায় কৰি মন্ত্ৰী হ'ল, প্ৰধানমন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, MLA হ'ল, MP হ'ল, কিন্তু ৰাইজৰ প্ৰতি তেওঁলোকে পিঠি দিছে। মূল্যবৃদ্ধি কমোৱাৰ কথা তেওঁলোকে চিন্তাই নকৰে, পুঁজি পাতিৰ কথা তেওঁলোকে চিন্তাই কৰে। ইমানেই মূল্যবৃদ্ধি হৈছে সাধাৰণ ৰাইজ জীয়াই থাকিবলৈ কষ্ট হৈছে। দুবেলা দুমুঠি খাবলৈ আজি ৰাইজে কষ্ট পাই আছে। আজি এই চৰকাৰৰ তথ্যই প্ৰকাশ পাইছে অসমত 1 কোটিতকৈ বেছি দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহে বসবাস কৰে। 1 কোটিতকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাজ্য এখনৰ মূল্যবৃদ্ধি যদি ৰোধ কৰিব নোৱাৰে, সেই ৰাইজৰ জনতা কিমান যন্ত্ৰণাত আছে এই কথা সকলো উপলব্ধি কৰিব পাৰিছে। আজি চাকৰি বাকৰি কৰা মানুহে যিখিনি দৰমহা পায় সেই দৰমহাৰে নিজৰ পৰিয়াল পোহপাল দিব নোৱাৰে। বজাৰত জুই লাগিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত শুই আছে, বজাৰত জুই লাগিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰত শুই আছে। সাধাৰণ জনতাই যদি প্ৰশ্ন কৰে অসমৰ ব্যৰ্থ অপদাৰ্থ যোগান মন্ত্ৰীয়ে কয় এইসমূহ বস্তুৰ দায়িত্ব যোগান বিভাগত নহয়। আমাৰ প্ৰশ্ন, যেতিয়া নিৰ্বাচনৰ সময়ত জাউৰে যেতিয়া ভাষণ দিছিলা, ডিঙি ভুলাই যেতিয়া ভাষণ দিছিলা মূল্যবৃদ্ধি ৰোধ কৰিম, সেই কণ্ঠ তোমালোকৰ ক'ত লুকাল, সেই মাত তোমালোকৰ ক'ত লুকাল? আজি ৰাইজে প্ৰশ্ন কৰিছে, তোমালোকে উত্তৰ দিয়া নাই। আজি জিলা উপায়ুক্তৰ সন্মুখত আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আহি থকা সময়খিনিত
দিল্লী আৰু দিছপুৰত প্ৰতিবাদ কৰিম, ৰাইজক সকাহ দিবই লাগিব, মূল্যবৃদ্ধি কমাবই লাগিব। এয়া আমাৰ দাবী, এয়া ৰাজ্যৰ দাবী, ৰাইজৰ জনতাৰ দাবী, ৰাজ্যৰ জনতাৰ দাবী। আৰু কংগ্ৰেছে সদায় ৰাইজৰ লগত আছে, কংগ্ৰেছে সদায় ৰাইজৰ লগত আছে। আমাৰ কথা নহয়, বিজেপিয়ে কথা দিছিল, কথা ৰাখিব লাগে। আৰু আমি মনত পেলাই দিছোঁ, যদি মনত নপৰে, যদি হোৱাৰ পৰা তেওঁলোকে জাগিব নোৱাৰে, আমি তেওঁলোকক কেনেকৈ নিদ্ৰা ভংগ কৰিব লাগে সেয়া কিন্তু অসমৰ ৰাইজে জানে, কংগ্ৰেছ দলে জানে। গতিকে মূল্যবৃদ্ধি যেতিয়ালৈকে নকমিব, মূল্যবৃদ্ধি ৰোধৰ বিৰুদ্ধে যেতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা নল'ব, তেতিয়ালৈকে কংগ্ৰেছৰ এই ভাষা, প্ৰতিবাদৰ ভাষা দিনে দিনে কিন্তু তীব্ৰতৰ হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে দেশৰ ৰজা, এই প্ৰজাক মৰিবলৈ নিদিব। প্ৰজা আজি নাখায় কিন্তু এই দেশত মৰিব। তো আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল তো কমেণ্ট কৰি জনাব আৰু বেছি বেছি শ্বেয়াৰ কৰিব, জানে সকলোৱে চাব পাৰে। তো প্ৰথমতে কৈছোঁ আপোনালোকক শ্বেয়াৰ কৰিবলৈ, তো এতিয়া কৰক। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আপোনালোকে নতুন নতুন ইয়াতকৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ আগ্ৰহটো বাঢ়ি যাব ভিডিঅ' বনোৱাৰ কাৰণে। তো এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। টাটা, বাই বাই।